নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ভিংকুল শৰ্মা। আজি মই আপোনালোকক ৰবি গ্ৰহৰ প্ৰতিকাৰৰ বিষয়ে ক'ম। ৰবি গ্ৰহ যদি বেয়া হয় বা ৰুষ্ট হয় তেতিয়া চকুৰ ৰোগ, তেজৰ ৰোগ, কৰ্মত বাধা, ছালৰ ৰোগ হয়। ৰবি গ্ৰহৰ প্ৰতিকাৰৰ কাৰণে আমি ৰাতিপুৱা উঠি গা ধুই এটা তামৰ পাত্ৰত পানী ভৰাই তাত যদি সম্ভৱ হয় ৰক্তজবা দিব, আৰু ৰক্তজবা নাথাকিলে বিশুদ্ধ পানী হ'লেও হ'ব। তাৰ পিছত পানী ভৰাই থোৱাৰ পিছত তামৰ পাত্ৰটো লৈ পূবমুৱা হৈ সূৰ্যৰ ফালে চাই তামৰ পাত্ৰটোৰে হাত দুখন দাঙি পানীখিনি পেলাই দিব, আৰু পানীখিনি পেলাই থাকোঁতে সূৰ্যৰ ফালে চাই থাকিব, আৰু মুখেৰে পাৰিলে ওম সূৰ্যায় নমঃ, ওম সূৰ্যায় নমঃ, ওম সূৰ্যায় নমঃ বুলি ক'ব, নহ'লে গায়ত্ৰী মন্ত্ৰ ক'লেও হ'ব। এয়া হৈছে সূৰ্য প্ৰণায়াম। সূৰ্য প্ৰণায়াম কৰিলে বহু ৰোগ ব্যাধি দূৰ কৰিব পাৰি, আৰু যিটো বিজ্ঞানসন্মতও। ধন্যবাদ।